নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেল ডিজিটেল টেক্স আছাম ইউটিউব চেনেলটোলৈ। আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনেকৈ হোৱাটছআপত অনলাইন নোহোৱাকৈ আপোনালোকৰ লগৰ কাৰোবাক মেছেজৰ ৰিপ্লাই কৰিব পাৰিব, বেলেগে গম নোপোৱাকৈ কেনেধৰণে আপোনালোকে মেছেজৰ ৰিপ্লাই কৰিব পাৰিব, এই সকলোবোৰ কথা আপোনালোকৰ আগত আজি মই ক'বলৈ লৈছোঁ। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু তেতিয়াহে আপোনালোকে গম পাব যে মই যিকেইটা ষ্টেপ কৰি যাম সেই ষ্টেপকেইটা আপোনালোকে কৰি গ'লে আপোনালোকে হোৱাটছআপত অনলাইন নোযোৱাকৈ কেনেকৈ ৰিপ্লাই কৰিব পাৰিব আৰু বেলেগে আপোনালোক অনলাইন কেতিয়া আছিল বা কেতিয়া আহিছিল সেই সকলো কথা গম নোপোৱাকৈ আপোনালোকে অতি সুন্দৰভাৱে ৰিপ্লাই কৰি যাব পাৰিব। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব লাগিব। এতিয়া বেছি দেৰি নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে প্লে ষ্ট'ৰৰ যিটো চাৰ্চ বাৰ আছে তাত গৈ আপোনালোকে হাইড ব্লু টিক্স বুলি চাৰ্চ কৰি দিব। তেনেকৈ চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে তাত বিভিন্ন ধৰণৰ অপশ্যন আপোনালোকে এপৰ পাব। মই তাৰ যিকোনো এটা এপছ লৈ লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে এই এপছটো মই আগতে ইনষ্টল কৰি থোৱা আছে। গতিকে আপোনালোকে যেতিয়া এইটো এপছটো ডাউনলোড কৰিব আপোনালোকে ইনষ্টল কৰি ল'ব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এপছটো ইনষ্টল কৰি থোৱা হৈছে আগতে। তো মই এপটো অ'পেন কৰি আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে কি কৰিব লাগিব। আপোনালোকে দেখিছে এতিয়া অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখিবলৈ পাব আৰু তাত আপোনালোকে যিবোৰ এলাও অফ কৰিব আহে আপোনালোকে সকলোবোৰ এলাও কৰি দিব। এলাও কৰি দিয়াৰ পিছত আপোনালোকে বেক হৈ গুচি আহিব আৰু তাৰপৰা আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাত আপোনালোকে দেখিবলৈ পাইছে হোৱাটছআপ, ফেচবুক, টেলিগ্ৰাম আদি বিভিন্ন ধৰণৰ এপছ আপোনালোকে তাত দেখিবলৈ পাব। সেই এপছটোৰ জৰিয়তে আপোনালোকে তাত অনলাইন নোহোৱাকৈ যোনজন ব্যক্তিক আপোনালোকে মেছেজটো দিয়ে বা যিজন ব্যক্তি মেছেজটো ৰিপ্লাই দিব বিচাৰে সেই ব্যক্তিজনৰ মেছেজটো ৰিপ্লাই দিব পাৰিব। বেলেগে আপোনালোকে গম নাপাব যে আপোনালোক অনলাইন আহিছিলে। চ' এতিয়া আপোনালোকক মই দেখাবৰ কাৰণে মই আপোনালোকৰ মোবাইল স্ক্ৰীণ আপোনালোকে দেখিবলৈ পাব। অলপ দেৰি পিছতে মই আপোনালোকক দেখাম মই কেনেকৈ এইটো ইউজ কৰিব পাৰি। আপোনালোকে দেখিবলৈ পাইছে যে মই এতিয়া হোৱাটছআপ মোৰ যিটো হোৱাটছআপ আছে মই সেইটো হোৱাটছআপ অন কৰি লৈছোঁ আৰু যিটো এপছ আছে মই তাত অন কৰি লৈছোঁ। আপোনালোকে তাত দেখিবলৈ পাইছে মই তাত অ'পেন কৰি তাত ৰিপ্লাই কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে মই ৰিপ্লাই কৰি দিছোঁ। আপোনালোকক ডাইৰেক্ট লাইভ দেখুৱাবৰ কাৰণে মই দুটা হোৱাটছআপ ইউজ কৰিছোঁ। আপোনালোকক দেখুৱাই দিছোঁ যে তাত আপোনালোকে দেখিবলৈ পাইছে মই তাত মোক অনলাইন দেখুওৱা নাই। মোৰ লাষ্ট চিনটো আগতে যেতিয়া মই অনলাইন আছিলোঁ বা আপোনালোক থাকিব সেইটো আপোনালোকে তাত দেখুৱাব। আপোনালোকে এতিয়া দেখিবলৈ পাইছে মই ধুনীয়াকৈ মেছেজ কৰি আছোঁ কিন্তু তাত মোক অনলাইন দেখুওৱা নাই আৰু লাষ্ট চিনটো আগৰ যিটো লাষ্ট চিন আছে সেইটো দেখুৱাবলৈ পাইছে মোক দেখুৱাইছে। আপোনালোকে তেনেকৈ ধৰণে বিভিন্ন ধৰণে আপোনালোকে তাত এপছটোত গৈ আপোনালোকে তাত গৈ ৰিপ্লাই কৰিব পাৰে। মই দেখুৱাই দিছোঁ আপোনালোকক মেছেজ কৰি আপোনালোকৰ প্ৰুফ হিচাপে যে কেনেকৈ লাষ্ট চিনটো আগৰটোহে হৈ থাকে আৰু আপোনালোকে ধুনীয়াকৈ তাত মেছেজৰ ৰিপ্লাই কৰি দিব পাৰিব আৰু কোনো গম নাপাব যে আপোনালোক অনলাইন কেতিয়া আহিছিল। আপোনালোকে এপটোৰ সহায়ত আপোনালোকে ফেচবুকৰ মেছেজো অনলাইন নোহোৱাকৈ কৰিব পাৰিব বা টেলিগ্ৰামৰ মেছেজো অনলাইন নোহোৱাকৈ কৰিব পাৰিব বা আপোনালোকে তাৰে যিকোনো এটা অপশ্যন ধৰি লওক ফেচবুকৰ আপোনালোকে মেছেজ দ্বাৰাহে অনলাইন কৰিব বা হোৱাটছআপৰে কৰিব। তাত আপোনালোকে ছেটিংছ গৈ দেখিব তাত যিকেইটা টিক মাৰ্ক দি থোৱা আছে আপোনালোকৰ যিকেইটা দৰকাৰ সেইকেইটা আপোনালোকে অপশ্যন লৈ ল'ব পাৰিব আৰু বাকীকেইটা আপোনালোকে নলওঁ বুলিলেও তাত নোলোৱাকৈ থাকিব পাৰিব। আপোনালোকে প্লে ষ্ট'ৰত গৈ ব্লু হাৰ্ট টিক্স বুলি চাৰ্চ কৰিলে তাত আপোনালোকে বহুতো এপছৰ আপোনালোকে অপশ্যন পাব। আপোনালোকে তাৰে যিকোনো এটা এপছ লৈও কৰিব পাৰে। মই এই এপছটো অলপ ইজি পাওঁ চ' মই এই এপছটো লৈ আপোনালোকক কৰি দেখুৱালোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোক নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব।